নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আপোনালোকলৈ ভিডিঅ' এটা লৈ আহিলোঁ। আজি যাবলৈ ওলালোঁ ডিউটিলৈ বুলি, বহুত দিন ঘৰতে আছিলোঁ। ব'লক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ, চাই থাকিব শেষলৈকে। এয়া গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ, আমাৰ জুমনে থ'বলৈ আহিছে, মানে য'ৰ পৰা মই বাছত উঠি যাম গোলাঘাটলৈ বুলি। এয়া গোলাঘাটৰ পৰা যাম নুমলীগড় পৰাই লগৰ এটা গাড়ী লোড হৈ আছে, তাৰ পৰা তাৰ লগতে গৈ শিলচৰ নিজৰ গাড়ী চাপাই যাম। The next day. কিবা এটা কৈ দিয়ক। নমস্কাৰ গাইজ, এয়া ওলাই আহিলোঁ। আপোনালোকে গম পাইছে মইতো নিজৰ গাড়ীখনৰ ওচৰলৈ গৈ আছোঁ শিলচৰলৈ বুলি। এয়া আমি ওলাই আহিছোঁ, এতিয়া কহৰা পাই আছোঁহি। আগৰ চোৱা ভিডিঅ' বনাবলৈ নহ'ল, ইয়াত বৰষুণ দি আছে চিপচিপীয়া অলপ ডাইলগটো দি দিয়ক, এই পুৰণা গাড়ী আৰু নাৰী চলোৱা গমটোত পুৰণা গাড়ী আৰু কেলা পুৰণা নাৰী মাহ বেমাৰ নকৰে ভাই, বেমাৰ আমি গৈ আছোঁ, চাই দিব ভিডিঅ'টো। গাড়ীখনৰ নামটো জন্তু দেই, দেখিলে মাতিব ক'ৰবাত। সেই গাইছ, এতিয়া আমি আনিছোঁ আমনিত এই টায়াৰ দোকানত। আমাৰ টায়াৰ চেঞ্জ কৰিব লাগিব, গাড়ী মানে নতুন টায়াৰ ৰিচুলিং লাগিব। এয়া দেখুৱাই দিছোঁ টায়াৰ দোকানত। এইফালে বাহিৰত বৰষুণ। এয়া দেখিছোঁ নহয় ভাইহঁত, তোমালোকে হেণ্ডিমেন কৰিবলৈ আহা, কৈ দিয়া হেণ্ডিমেন কৰিবলৈ আহিলে কি হ'ব? কি হ'ব আৰু গাৰ ফটা যাব। অঁ সেইটোৱে আৰু জানিলে ভাল, নাজানিলে কিবা গম খাম। ব'লক তেনেহ'লে টায়াৰকেইটা জল্দি চেঞ্জ কৰি লওঁ। আমি টায়াৰ চায়াৰ চেঞ্জ কৰি মেলি ওলাই আহিলোঁ। তাৰপৰা এয়া এতিয়া গৈ আছোঁ লাহে লাহে। ব'লক তেনেহ'লে গৈ থাকোঁ আৰু কিনো কৰিব। এয়া গান চান নাই, এতিয়া নিজেই গান গাই গৈ থাকিম। মহাদেৱ বোলে নাখায় পাৰ্বতী, তাহাৰ আছে উপায়, তাহাৰ আছে উপায়। মহাদেৱ আহিছে গৰু বজাইছে, হৰি ভিক্ষানো মাগিছা কৃষ্ণ The next day. গুড মৰ্ণিং গাইজ, এতিয়া আমি আছোঁ মাইবং। এয়া মাইবং পাহাৰত দেখিছে। আমি এতিয়া ভাত বনাবলৈ লৈছোঁ। এয়া এয়া গাইজ বসন্তীখনৰ ওচৰ আহি পাই গ'লোহি। গাড়ী আছে গ্ৰেজত। এয়া চাওক গাইজ, মই এতিয়া বৰ্তমান গ্ৰেজত এয়া গাড়ী কাম কৰোৱাই আছোঁ, মানে পাতি বহুৱাই আছোঁ। পাহাৰ লাইন চলিবতো, পাতি নবহালে দিগদাৰ হ'ব। এয়া গাইজ এইটো গাড়ীৰ ভিতৰত চিট পূৰা খুলি দিছোঁ, মানে আপোনাৰ ৰেডিঅ' এটা বনাব দিয়া আছে। পূৰা গাড়ী কমপ্লিট হোৱাৰ পিছত লোডিঙত ওলাই যাম। এয়া ভিতৰটো অকণ দেখাই দিছোঁ। BS3 লিলেন গাড়ী। বাৰু গাইজ, যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰা নতুন ভিডিঅ' আহি থাকিব, আৰু লগ পাম নেক্সট ভিডিঅ'।